আজিৰ পৰা অহা 25 তাৰিখলৈকে ৰেচন কাৰ্ড বিতৰণৰ এটা বৃহৎ কাৰ্যসূচী অসমত লোৱা হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা ভিজন কি আমাৰ অসমৰ সকলো নাগৰিকে সুস্থ হ'ব লাগে, শৰীৰ সুস্থ থাকিব লাগে আৰু সকলো দুবেলা দুমুঠি খাবলৈ পাব লাগে। এই উদ্দেশ্য লৈ পেলাই এটা মাছ পিপুলক ইনভলভ কৰি পেলাই কেইমাহমান আগৰ পৰা এই প্ৰচেছটো আৰম্ভ কৰিছিলে আৰু এই প্ৰচেছটো সম্পন্ন হ'ল। এই বিহুৰ বতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ এটা কাম অসমৰ ৰাইজৰ কাৰণে কৰিছে। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতে সদায় সুস্থ শৰীৰে থাকক আৰু সদায় অসমক ভাৰতক নেতৃত্ব দিব পৰা যিটো তেখেতৰ মন সেইটো যাতে সদায় ভালে থাকে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমি সকলো উপলব্ধি কৰিছোঁ যে এসাঁজ ভাত যদি খাবলৈ নাপায় তেতিয়া মানুহ এজনৰ অকল শৰীৰ নহয়, সি মানসিকভাৱেও হতাশাত ভোগে। আৰু যেতিয়া আমি খেতিয়কৰ পৰিয়ালৰ হিচাপে জানো, যেতিয়া আমাৰ খেতি ভাল নহয় তেতিয়া আমাৰ বহুতখিনি টেনশ্যন হয় যে এক বছৰৰ ধানখিনি যদি নহয় আমি কেনেকৈ খাম। কিন্তু এই আঁচনিটো যেতিয়া আহিল, অন্তৰ্দয় অন্ন যোজনা যিটো আঁচনি আহিল বা প্ৰায়ৰিটি হাউচ হোল্ড স্কিমটো যিটো আহিলে, য'ত 5 কিলো কৰি পাৰ পাৰ্চন এটা পৰিয়ালত পাবলৈ সক্ষম হ'ব পাৰ মান্থ, আৰু অন্তৰ্দয় অন্ন যোজনা যিটো আছে ইয়াত 35 কিলো কৰি পাৰ মান্থ পাবলৈ সক্ষম হ'ব। তাত এটলিষ্ট চাউলখিনি যদি পাই যায় তেতিয়া পৰিয়ালৰ মানুহখিনি সুস্থভাৱে থাকিব পাৰে, দুইটা ছাইডতে, এটা শাৰীৰিকভাৱেও এটা মানসিকভাৱেও। গতিকে আজি এই কামটো কৰাৰ কাৰণে বহুতখিনি সহায় আমাৰ দৰিদ্ৰ পৰিয়াল, মাৰ্জিনেলাইজ ফেমিলি, গ্ৰাম্য অঞ্চলত মানে বহুতখিনি সহায় হ'ব। আৰু ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি কোকৰাঝাৰত আমি এই শুভাৰম্ভণি দিনা আমাৰ ইয়াত আমাৰ EM উকিল মুছাহাৰী ডাঙৰীয়া, EM ৰেৱৰিয়া নাৰ্জাৰী ডাঙৰীয়া, MLA লৰেন্স ইছাৰী ডাঙৰীয়া, আমাৰ ডেপুটি কমিশ্যনাৰ একেলগে থাকি আমাৰ সকলো হিতাধিকাৰীক লৈ পেলাই আজি আমি ইয়াত বিতৰণৰ কাম আৰম্ভ কৰিছোঁ। মই আশা কৰোঁ এই কামটো 25 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হৈ যোৱাৰ পিছত অসমত সকলো এটা ভাল এটা ষ্টেবিলিটিটো আৰু অলপ বেছি আহিব, মই সেইটো আশা কৰোঁ। আৰু ইয়াত কোনোবা যদি বাদ পৰি যায় এইটো পৰৱৰ্তী সময়ত তেখেতসকলে আৰু পাবলৈ সক্ষম হ'ব। অকল ৰেচন কাৰ্ডে নহয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ইয়াত আয়ুষ্মানটো জড়িত কৰি দিলে 5 লাখ পৰ্যন্ত বিভিন্ন শাৰীৰিক অসুস্থতাৰ কাৰণে যিবিলাক ট্ৰিটমেণ্ট লয় ইয়াৰ কাৰণে 5 লাখ পৰ্যন্ত ইয়াৰ কভাৰ কৰা হ'ব। উজ্জ্বলা গেছ সকলো পাবলৈ সক্ষম হ'ব। চ' তেনেকুৱা কৰি পেলাই যিটো ইজ অফ লিভিং বুলি কয়, সহজে জীয়াই থাকিব পাৰা, যে মানুহ এজনে সহজে জীয়াই থাকিব লাগিলে বেছিক নিডখিনি লাগিব, আৰু সেই বেছিক নিডখিনি প্ৰভাইড কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিভিন্ন আঁচনিবিলাক ৰূপায়ণ কৰা হৈছে। যেনেকৈ ছেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন সদস্যক 10,000 কৰি টকা দিয়া হ'ব। ইতিমধ্যে অৰুণোদয় আঁচনি দিয়া হৈছে। মাইক্ৰ' ফাইনেন্সৰ যিবিলাকে লোন লৈ যথেষ্ট কষ্টত আছিলে সেইবিলাক পৰিশোধ কৰি দিলে। এই আঁচনিবিলাক এটাৰ পিছত এটা ৰূপায়ণ হোৱাৰ পিছত আমাৰ সাময়িকভাৱে আমাৰ নাগৰিকসকলৰ বা আমাৰ সকলো পৰিয়ালৰ এটা সুস্থতাটো লাহে লাহে বাঢ়ি অহাটো আমি দেখিবলৈ পাইছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন, এইটো বাস্তৱত ৰূপায়ণ কৰাত অসম চৰকাৰখনে বা অসমে 1 ষ্টেপ আৰু আগত আগুৱাই গ'ল এই কাৰ্যৰ দ্বাৰা, মই সেইটোকে আজি ক'বলৈ বিচাৰোঁ। বাজাজ বাইক লাनो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। माग बिहु फोरबोआव लाबोदों क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया फैगौ 15, 16 आरो 17 जानुवारियाव माग बिहु अफार्स आरो लोगोसे मेगालन आरो एक्सचेन्ज मेला होगासिनो दं। बायगिरि बिथांमोना एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाइकखौ बायनो हागोन। दावहारु अट' एजेन्सिया बायगिरि बिथांमोननो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना क'क्राझार सहराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय माग बिहु अफार्स आरो लोगोसे मेगालन आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन।
बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, बाइक बायगिरिफोरनो फ्री एसोर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन। मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। आबुङै मिथिबावनो थाखाय 6003 99187 8822 01819 93 जानबुं नाम्बाराव खौरां लाहरनो हागोन।